এই 10খন জিলাৰ যেটো ৰিপৰ্টিং বেয়া হোৱা নাই মততে ওদালগুৰি হিচাপে যিখিনি ৰিপৰ্টিং কৰিলে দল হিচাপে বা ইয়ত হিচাপে বা কোকৰাঝাৰ হিচাপে যিখিনি ৰিপৰ্টিং দিছে ইয়ত হিচাপে বা কোকৰাঝাৰ জিলাত বিপিএফ দলৰ বা ইয়ত হিচাপে কেনেকৈ কাম কৰি আছে এইবিলাক আমাক জনাই দিছে মততে 10টা জিলাৰ যেটো ৰিপৰ্টিং এটো বেয়া হোৱা নাই বিপিএফ দলৰ যেটো স্থিতি খুব মজবুত ইয়ত হিচাপেও কিছু অলপ মেন পাৱাৰৰ অভাৱ হৈছে হেতু আমি ঠিক কৰি দিম বুলি কৈছে মততে দল হিচাপে ভাল ইয়ত হিচাপে ভাল আৰু ইয়তৰ যিখিনি ৰিপৰ্ট ইহতৰ যেটো ৰিপৰ্ট বিপিএফ চৰকাৰ গঠন কৰাটো একদম শিওর আর বিপিএফ এবসলিউট মেজরিটি পাব কিমানখন সিট পাব স্যার সিটৰ লগত কি কথা গভৰ্ণমেণ্ট বনাব পাৰিলে হ'ল আমি এবসলিউট পাম 21টাতকৈ বেছি পাম আমি এইটোই প্ৰমোদ বৰৰ কি হ'ব প্ৰমোদ বৰৰ জিৰো প্ৰমোদ বৰৰ একো নাই কিন্তু নবকুমাৰ হৰণে কৈ আছে মিত্ৰতাৰ হাত আগবঢ়াইছে নব কি মিত্ৰতা হ'ব নেকি জিএসপিৰ লগত নাই জিএসপিৰ লগত আলোচনা নকৰা নহয় কৰিছে কিন্তু ফাইনাল পৰ্যায়লৈকে অহা নাই কথা হেতুৱে আলোচনা কৰিছে ফাইনাল পৰ্যায়লৈকে অহা নাই কথা হেতু ফাইনাল হ'ব ফাইনাল সময় আছে না এতিয়াওতো ইলেকশ্যন কিবাটো ডিক্লেয়াৰে হোৱা নাই ডিক্লেয়াৰ হওক নিশ্চয় ফাইনাল পৰ্যায়ত আহিব কিবা একটা কিন্তু মুখ্যমন্ত্ৰী সঘনাই বিটিআৰত প্ৰৱেশ কৰি আছে নাই চেম ডাঙৰীয়াই আমাৰ বিটিআৰ বুলি নহয় গোটেই অসমত ঘূৰি আছে বিভিন্ন প্ৰজেক্ট লৈ পেলাই বিভিন্ন স্কিম বিভিন্ন আঁচনি লৈ পেলাই বা যিবিলাক 4.5 বছৰত যিবিলাক কাম হৈছে এইবিলাকৰ ৰিভিউ কৰি আছে কেনেকৈ হৈছে প্ৰজেক্টবিলাক কেনেকৈ সাকসেছ হৈছে না হোৱা নাই এইবিলাক গোটেই ৰিভিউ মিটিং কৰি আছে সেইটোৱেই এবাৰ বিজেপিৰ লগত চৰকাৰ কৰিব নেকি বিপিএফ কোনোবা বিজেপি কোনোবা কংগ্ৰেছ বা কোনোবা ইউপিপিৰ লগত মিত্ৰতা কৰি পেলাই ইলেকশ্যন খেলিম বুলি কেতিয়াও কোৱা নাই আৰু নক'ব বিপিএফ অকলে চৰকাৰ গঠন কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে এবাৰ কাকো গালি গালাজ নকৰে ইউপিপিএলকো নকৰে বিপিএফকো নকৰে এইটো নাই এইটো বিজেপি দলৰ ষ্ট্ৰেটেজি হ'ব পাৰে আমাৰতো গালি গালাজ দিয়া আমাৰ কাম যেটো কাম কৰিব পৰা নাই আমিতো গালি দিম বিজেপিয়ে যদি গালি নিদিয়ে এইটো বেলেগ কথা কিন্তু বিপিএফে গালি দিব বিজেপি গালি পারব না প্ৰমোদ বৰা এটা কথা কৈছে বেয়া যদি কাম কৰে গালি দিব তো বিটিসি বিজেপিয়ে ইউপিপিএলক জাষ্ট সহায় কৰিছে মেইনটো হ'ল ইউপিপিএল চৰকাৰ কোনে চলাই আছে হয় বিজেপিয়ে ইউপিপিএলক সহায় কৰিছে কিন্তু চৰকাৰ কোনে চলাই আছে ইউপিপিএল সেইকাৰণে ইউপিপিএলক আমি গালি দিওঁ কিন্তু প্ৰমোদ বৰাই কৈ আছে যে 17 বছৰ প্ৰমোদ বড় কাম নাই ইয়াৰ কোনো কাম নাই খেলক আপুনি খেলি পেলাই দেখাওকচোন প্ৰমোদ বড়ক গালি দিব কাৰণ জাগাই নাথাকা হ'ল আমাৰ কিমান কম আৰু ইয়াৰ টোটেল ফেইলাৰ যিমান মিছন লৈছে সব ফেইলাৰ যিমান বিজন কৰিছে সব ফেইলাৰ তাৰ আপুনি আপুনি 5টা বছৰে আপুনি বিটিসি এছেম্বলিত কিয় আপুনি এবাৰো নাজলে ইয়াৰ লগত কি কথা আছে আমাৰ বিপিএফ দলৰ এমসিএলএ সকলৰ লিডাৰ আছে লিডাৰ থাকিলে হ'ল না মোৰ লগত কি কথা মোৰ লগত কি আপুনি নাথাকিলেও কথা নাই নেকি মোৰ লগত কি কথা অপজিশন লিডাৰে যিখিনি ক'ব লাগে ক'ব আমাৰ দলৰ লিডাৰ আছে বিপিএফ দলৰ অপজিশন লিডাৰ হিচাপে আমাৰ দেৰহাছাৰ বসুমতাৰী আছে দেৰহাছাৰ বসুমতাৰী লিডাৰ বনোৱাৰ পিছত মই আৰু কিবা ক'ব লগা আছে প্ৰমোদ প্ৰশ্ন কৰিছে দলৰ সভাপতি হৈ বিপিএফৰ সভাপতি গ্ৰাম মহিলাৰ কিয় আহা নাই পৰিষদত এই ধৰণৰ প্ৰশ্ন এইবিলাক কাম নাই প্ৰমোদ আহকচোন খেলি মেলি আহক গাড়ীটো হোৱাৰ কাৰণে হঠাৎ ভুগি নোযোৱা বুলি কৈ আছে কোন আপোনাৰ বিৰাট ভাল আপোনাৰ লগত কোনো প্ৰমোদ বড়ো শেষ জিৰো হৈ আছে দেখা নাই চেহেৰা পাতি চালেতো এনে গম পায় প্ৰমোদৰ চেহেৰা পাতি চাওক না আমিতো হাঁহি হাঁহি ক'ব পাৰে প্ৰমোদক একবাৰ হাঁহি পেলাই কথা ক'ব দিয়কচোন পাৰে নাকি আপোনালোকে কিন্তু তেখেতে এটা কথা দেবাৰগড় এইবাৰ আপোনাক পৰাজয় কৰিব মহিলা কেণ্ডিডেট দিব ইউপিপিএলে কিমান ভাল ভাল মহিলা আছে লৈ আহক না দেৱৰগাঁও আমাৰ কি আপত্তি আছে ইহঁতে মহিলা দে না জেন্টছ দে ইহঁতৰ কথা এইটো আমাৰ ক'ব লগা কি আছে দেৱৰগাঁৱত এইবাৰ আপোনাক হাৰাম বুলি কৈছে মানে হৰুৱাব আপোনাক দেৱৰগাঁও ৰাইজে প্ৰমোদ বড়োক ভোট দিব নেকি দেৱৰগাঁও ক'ত আছে সি চিনি নাপায় এই ৰঙিয়াৰ মানুহ বিটিসি বাহিৰৰ মানুহ
টেবৰ গাঁৱৰ কথা কয় যাম মানে কি এইবিলাক BPF ক'বলৈ জেগা পোৱা নাই BPF চৰকাৰ হ'ব আপুনি কি BPF চৰকাৰ হ'ব মানে কি প্ৰমোদ বড়োৰ কাম নহ'ব এইবাৰ প্ৰমোদ বড়ো জিৰ' কাম নহ'ব একদম টোটেলি মই কৈছোঁ প্ৰমোদ বড়ো একদম চেছ চেহেৰা পাতিবিলাক চাওক না তাৰ চেহেৰা পাতিবিলাক কিন্তু প্ৰমোদ বড়োই চেহেৰা পাতি চালেতো গম পায় ই চৰকাৰ বনাব পাৰিব না নাই প্ৰমোদ বড়োই এটা কথা কৈ আছে যে বিটিআৰ চুক্তি হোৱাৰ পাছত বিটিআৰৰ শান্তি আহিছে শান্তি নাই ৰঞ্জন দৈমাৰী জেলত আছে NDB বিলাক জেলত আছে যোনে শান্তি চুক্তিকাৰী ইহঁতেই জেলত আছে ইহঁতক কিয় ওলাব পৰা নাই কেনেকৈ শান্তিৰ কথা আপোনাৰ দিনত হত্যা লীলা আমাৰ দিনত একো হোৱা নাই আমাৰ দিনত শান্তি আছে হয় মানে অশান্তিটো এই প্ৰমোদ বড়োই আনিছে আমাৰ দিনত বেলেগে আনা নাই এতিয়াও BTCৰ শান্তি অহা নাই ক'ত শান্তি এই যে জেলত আছে যে আপুনি কি ক'ব বিচাৰে জেলত আছে ইটোক লৈ আপুনি কি ক'ব বিচাৰে জেলত থাকিব নালাগিছিল যেহেতু চুক্তিকাৰী NDB ইহঁতে জেলত থাকিব নালাগিছিল জেলৰ পৰা ওলাব লাগিছিল এইটোৱে আমাৰ দিনত অশান্তি কৰাটো এই কিবাটো প্ৰমোদ বড়ো APBৰ লগত আপোনালোকৰ বুজাবুজি আছে নাই কাৰো লগত বুজাবুজি নাই প্ৰমোদ কোনো দলৰ লগত বুজাবুজি নাই প্ৰমোদ বড়োই BTCত কিমান শতাংশ দুৰ্নীতি কৰা বুলি ভাবি আপুনি 100% প্ৰমোদ বড়োয়ে কাৰাপশ্যন এতিয়াওতো ওলাই আছে কিবা ট্ৰেক্টৰ চাপ্লাই বোলে কিবা চাপ্লাই বোলে এইবিলাক কি কিন্তু এপছৰ সভাপতি দীপেন বড়োৱে এটা আহ্বান জনাই আছে যে BPF UPPL এক হ'লে BTCত মানে শান্তি প্ৰতিষ্ঠা কিয় পলাই গৈছে মোৰ লগত আলোচনা কৰাৰ পিছত কিয় পলাই গৈছে আহক মানে আপুনি আলোচনা নহয় মই কৈছোঁ খাম্পা বৰগয়াৰী দীপেন বড়ো ইহঁতে মোৰ লগত আলোচনা কৰি পেলাই প্ৰমোদ বড়োক মোৰ লগত বহাৰ কথা আছিল মানে আপুনি